हेलो एवरीवन मैं चिन्मय ब्लगले आपनालोक सकलोके स्वागतम जनाइছোঁ। आशा करूँ आपनालोक भाले आछे। আজি मैं साजिकाची एकदम रेडी हो आছোঁ। कलको फुरिबले नाजाওঁ माने काली जे एटु बनाइছিলোঁ অসমীয়া गहना एटु पिন্ধि पिनि आपनालोকৰ লগত फटो शेयर কৰিম বুলি কৈছিলোঁ। সেয়ে মানে সাজিকাছি रेडी এতিয়া फटो মাৰিবলৈ। এয়া মানে ভিতৰতে কেইকপিমান ফটো মাৰিছিলোঁ। প্ৰফেশনেল মডেল নহয় আৰু এনেই মানে ফটো কেইকপিমান মাৰিছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। এয়া আগতে মৰা ফটো আছিলে। এয়া মোৰ ছোৱালী মোৰ ফটো হয়। মোক বাৰু কেনেকুৱা লাগিছে এনেকুৱা সাজত? হেয়াৰ ষ্টাইল, অসমীয়া গহনা, পাটৰ কাপোৰ কেনেকুৱা লাগিছে বাৰু? আপোনালোকে কমেণ্ট কৰি জনাবচোন। মোৰ ভিডিঅ'বোৰ যদি প্ৰথমবাৰ চাইছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।